কাটি দিয়া মাৰি লওক যেনেকৈ ৰাজ্যখনত দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু মানে অন্যায়ৰ বিৰুদ্ধে অন্যায় হৈছে তাৰ বিৰুদ্ধে আমি এটা সজাগতা আৰম্ভ কৰিছোঁ আৰু এই সজাগতাটোৰ জৰিয়তে আমি ৰাইজক ক'ব বিচাৰোঁ যে আহক সকলোৱে ওলাই আহক আপোনালোকৰ বহুমূলীয়া ব্যৱস্থা কৰক আৰু এই চৰকাৰখনে যেনেকৈ অমানিশা কঢ়িয়াই আনিছে ৰাজ্যখনলৈ তাক যাতে আমি অতি সোনকালে ভোটৰ জৰিয়তে তাক আমি দূৰত্ব বজাই ৰাখিব পাৰোঁ। দীপক তালুকদাৰ লিখিছে যে আপোনালোক হাৰিব এনেধৰণে লিখিছে।